হেল্ল' এভৰিৱান, সকলোৱে ভালে আছে? আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই ৰশ্মি আপোনালোকৰ আগত। আজি বনাব লৈছোঁ গাহৰি মাংসৰ লগত ঢেকীয়া। বহুত ধুনীয়া মাংস আনিছে তেলি, সেইবাবে ভাবিলোঁ ঢেকীয়াৰ লগতে বনাম। ঢেকীয়াৰ লগত গাহৰি মাংস খোৱা সোৱাদটো বেলেগেই। এয়া চাওকচোন মইনো কেনেকৈ বনাওঁ। প্ৰথমতে মই কেৰাহীত মাংসখিনি দি ল'লোঁ, মাংসৰ পৰা অলপ তেল ওলাবৰ কাৰণে। এনেকৈ মই 10 মিনিট সময় ভাজি লওঁ যাতে মাংসখিনিৰ পৰা তেলটো ওলায়। আৰু এইফালে লৈছোঁ মই মছলা ৰেডি কৰি, আৰু আনফালে ল'লোঁ পিঁয়াজ, বিলাহী আৰু আলু। এয়া ঢেকীয়া কুটি বাছি ল'লোঁ। লাহেকৈ তেল ওলাবলৈ লৈছে। আৰু এতিয়া মই মাংসখিনি নমাই থ'ম কেৰাহীৰ পৰা। এয়া নমাই থৈছোঁ। আপোনালোকেনো কেনেকৈ বনাই জনাবচোন। মই কিন্তু এনেকৈ বনাওঁ। কম পৰিমাণে মিঠাতেল দিলোঁ। মিঠাতেল দি মিডিয়াম চাইজৰ 2টা পিঁয়াজ কাটি দিছোঁ। আৰু পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাকৈ ভাজিম। এয়া মোৰ হৈ গ'ল। এতিয়া দিম ইয়াত আদা নহৰুখিনি খুন্দনাত খুন্দি ল'লোঁ। আৰু এয়া দি দিছোঁ ডাঙৰ চামুচেৰে এচামুচ আদা নহৰুখিনি অলপ ভজাৰ পাছত এতিয়া দিম মই ইয়াত হালধি আৰু ৰং জলকীয়া গুড়ি, কাৰণ তেতিয়া কালাৰটো ধুনীয়া হয় আৰু মছলাখিনি তেলত দিলে খাবলৈও ভাল লাগে। এয়া দি দিলোঁ আৰু মছলাখিনি অলপ সময় মই ভাজি লওঁ। মোৰ মছলা ভজা হৈ গ'ল। আৰু এতিয়া ইয়াত মই মাংসখিনি দি দিছোঁ আৰু ধুনীয়াকৈ লৰাম যাতে মাংসখিনি মছলাখিনি সান খায়। এয়া নিমখ দিলোঁ সোৱাদ অনুযায়ী। আৰু এতিয়া মই 10 মিনিট সময় এনেকৈ ভাজিম মাংসৰ পৰা আৰু তেল ওলাবৰ কাৰণে। এতিয়া চাওকচোন মাংসৰ পৰা প্ৰায় তেল ওলালে। এতিয়া ইয়াত দিম মই আলু। মিডিয়াম চাইজৰ আলু 2টা কাটি লৈছোঁ। এয়া আলু দিলোঁ। আলুখিনি দি মই 5 মিনিট সময় ভাজি ল'ম। এয়া হৈ গ'ল 5 মিনিট সময়। আৰু এতিয়া দি দিছোঁ ঢেকীয়া কমকৈ দিছোঁ, বেছি দিলে খাবলৈ ভাল নালাগে। এয়া দেখিছে নহয় মাংস কালাৰ। এনেকৈ মই আৰু 10 মিনিট সময় ভাজিম যাতে ঢেকীয়াখিনি ভালকৈ সিজে। এয়া মোৰ মাংস হৈ গৈছে প্ৰায়। এতিয়া ইয়াত কেঁচা জলকীয়া 5টা দিছোঁ আৰু মই বিলাহী দিছোঁ 2টা। আৰু বিলাহীখিনি গলিলে মোৰ মাংস হৈ যাব। মোৰ ভিডিঅ'টো চাই কেনেনো পালে জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিম। আজিলৈ বাই বাই।